নমস্কাৰ ডিজিটেল লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ'। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ কৰো। যদি মই অংগীকাৰ নকৰো তেনেহ'লে কোঠা পেটে আনৰ গৃহলৈ উভতি যাম। আপোনাৰ গৃহত মই কেতিয়াও আহাৰ না এয়া কেতিয়াও হ'ব নোৱাৰে। তেনেহ'লে মোৰ সন্মুখত আপুনি সত্য মোৰ চোতালৰ পৰা তুমি কোঠা পেটেৰে আঁতৰিবে আনৰ আলহীলা। নিশ্চয় গুৰুদেৱ, মই মোৰ ধৰ্ম নষ্ট হ'ব নোৱাৰো। তেনেহ'লে তাক শুনি মুনিবৰে ভাবে মনে মনে চাহিয়া আছে মনিয়া বাচনে বাক্য অন্য স্থান হ'ব সূৰ্য গৈ পশ্চিমে উলিয়াব তথাপিতো আপোনাৰ বাক্য কেতিয়া দৰ্শন নহয়। টকাৰ পদুম গৈ যদি হিমালয়ৰ শৃংগত তথাপিতো কোনোমতে বাক্য দৰ্শন নহয়। তেনেহ'লে সত্য সত্য জীৱন আৰু যদি মই সত্য নাখাওঁ এয়া কেতিয়া কিন্তু হ'ব নোৱাৰিব। মোৰ সন্মুখত আপুনি প্ৰয়োজন হ'লে মই অংগীকাৰেই কৰিম। তোমাক অসন্তুষ্ট কৰা মানে মোৰ ধৰ্ম নষ্ট হোৱা। তেতিয়াহ'লে আপোনাক কি হ'ল গুৰুদেৱ? সত্য কি সত্য মই তিনি সত্য খাওঁ সত্য সত্য তোমাক পূবৰ সূৰ্য গৈ যদি পশ্চিমে মোৰ বাক্য দৰ্শন নহয়। পদুম গৈ যদি হিমালয়ৰ শৃংগত মোৰ বাক্য কেতিয়া দৰ্শন নহয়। তুমি বিনা বিধাই ক'ব পৰা কিবা তোমাৰ আহাৰৰ বিৱৰণ কোৱা কি? মই যি খোজো আপুনি এই মুহূৰ্তে নিশ্চয় মই আনি দিম। মই ধৰ্মক লক্ষ্য কৰি মই অংগীকাৰ কৰিছো। আপোনাৰ বাক্য কোনোদিন বিফল নহয় গুৰুদেৱ। তেনেহ'লে আজি এই বৃদ্ধ পক্ষীক আপুনি কি দিব লাগিব জানে? যি লাগে মই তাকেই দিম। পক্ষী বোলে নৰ মাংস বৰ প্ৰিয় মানুহৰ কমল মাংস আৰু দিব লাগিব উত্তপ্ত কি কৈছা তুমি? মানুহৰ কমল মাংসৰ উত্তপ্ত তেজে হ'ব তোমাৰ পক্ষীৰ আহাৰ গুৰুদেৱ। কমল মাংস হ'লে হ'ব লাগিব শিশুৰ মাংস। নিশ্চয় উত্তপ্ত তেজ হ'লে হ'ব লাগিব জীৱিত শিশু হ'ল মোৰ আহাৰ গুৰুদেৱ। ভগৱান শক্তিখৰ যে মাথাৰ ওপৰত আকাশখন ভাঙিহে পৰি শুনিবলৈ কি ভগৱান জীৱিত শিশুৰ মাংস পক্ষীৰ আহাৰ আৰু মই কৰিছো সত্য অংগীকাৰ। যদি আজি মই সত্য অংগীকাৰ ৰাখিব নোৱাৰো সপ্তম পুৰুষ মোৰ নৰকত পৰিব হে ভগৱান। আৰু যদি মই ৰাখিবলৈ যাব লাগে তেনেহ'লে এই সন্তানৰ মৃত্যুত মাক দেউতাকে নজনাকৈ যি অভিশাপ দিব সেই অভিশাপ মোৰ শিৰৰ ওপৰত পৰিব। নাই নাই মই আনৰ সন্তান কাঢ়ি আনি মই পক্ষীৰ আহাৰ কেতিয়াও দিব নোৱাৰো। দিব নোৱাৰিলেও মোৰ ধৰ্মৰ আহাৰ তুমি যাব দিব লাগিলে মই কি উপায় কৰোঁ? বোলে দুই নাও দুই ভৰি কোনখান নাম জাংচলি বোলে মই যোনখান নাম জাংচলি মাজেদি মোৰো মই ফাল দিম
নাৱৰীয়াবিলাকে যে নাৰে মানুহ পাৰ কৰে তাত না ফালি ফালি মৰে নেকি? নমৰে সেইকাৰণে খুলিম। কিন্তু বেপাকত মৰিবও পাৰে। কিবা বেপাৰ হয়? তুমি সদায় পাৰ ঘাটেৰে অহা যোৱা কৰা। আচ্ছা, দুখন নাও এটা টাইমতে এৰি দিয়ে। এৰি দিয়ে। নাও দুখন বান্ধি থোৱা থাকে। হয়, তুমি দৌৰ মাৰি আহিছ, সিদিনাখন ঘৰৰ পৰা আহোঁতে তোমাৰ দেৰি হয়। দেৰি হ'ল। নাৱৰীয়াই নাও এৰি দিওঁতে অৱস্থা ইয়াৰ সময়ত তুমি দেখা পালা যে নাও এৰি দিয়ে, হয়, তুমি চাইকেলখন চলাই মাৰি থৈ দিছ। থৈ দিয়ে। নাৱৰীয়াক মাত দিছা, ভাই নাৱৰীয়া, এই ৰবা ময়ো গৈ আছো। আচ্ছা, তুমি দৌৰ মাৰি গলা, যাই। নাও উঠি গলা নাও, হয়, কিন্তু তোমাৰ ভাববার সময় নাই। এখন নাতে উঠলা না দুখন নাতে উঠলা? কি হ'ল? দুখন ভৰি দুখন নাট কৰি ইখন না নাৱৰীয়াই নাও এৰি দিছি, নাৱৰীয়া চাবার সময় নাই। নাও বলি আছে, তুমিও বলি থাকা, নাও বহি আছে, তুমিও বলি থাকা, নাও বহা হে। তোমালোকৰ মতে। সেইকাৰণে আউট নলেজ লাগে, নহ'লে কাম নাই। আজিকালি শিক্ষককে লগা হৈছে, মানে কি হা? বাহিৰা জ্ঞান বাহিৰা জ্ঞান লাগে। দৰকাৰ। আচ্ছা, শিক্ষকক কিয় লাগে? কাৰণ ল'ৰা ছোৱালীবিলাক একেবাৰে সৰু যিমানখিনি সময় পঢ়াব লাগে তেওঁলোকৰ বয়সে সিমানখিনি পঢ়াব নকয়। সেইকাৰণে নেওতা পুথিখনৰ তলত চলাই কিছুমান বাহিৰা জ্ঞান বাহিৰা জ্ঞান সেইবিলাক তেওঁলোকৰ লগত আলোচনা কৰিলে কিছু আমাৰ কাৰণে মনটো ৰোমাঞ্চ নহয় আৰু পুনৰ পঢ়াক লাগি মনটো ঘূৰি যায়। আচ্ছা, সেইকাৰণে আমাক আউটলেট লাগে। হ'ব, সেইবিলাক মাষ্টৰ আৰু ছাত্ৰৰ মাজত লাগিল। তোমাৰ মোৰ আৰু আমাৰ দৰ্শকত আমাকতো বেছি দৰকাৰ, আমাৰো বেছি দৰকাৰ। এইটো ফাগুনৰ মাহ হয় না নহয়? হয়, ফাগুনৰ কেইটা তাৰিখ আজি? আজি 12 তাৰিখ। ঠাণ্ডাটো আছে, অলপ চলপ আছে আছে আছে। তেওঁলোকৰ ইয়াতে কি পূজা? এই কালী পূজা তেওঁলোকৰ অজাপালি চাওঁ বুলি কিমান সময় আগৰ পৰা অপেক্ষা কৰি আছে। আছে আছে। এনে দৰ্শক কম, তাৰে ভিতৰত ধৰা এই ভাইটিয়ে, ক'ত ভাইটি? এইটো ভাইটি চকুত গৈছে যদি কেঁচাটোত চশমা যোৰা লৈ পেলাই অলপমান দৰ্শকৰ পাৰিলে চা। কিয় এইটো ভাইটি যে না কি চলি গৈছে, দাঁত হৈছে, এতিয়া বৃদ্ধত গৈছে। এইটো এই বঢ়িয়া পাইছা, তেওঁ কি থকা হাঁহি মাছি দেখছা। ভাইটি বোলাৰ কাৰণে কিমান অতি মনত কৰিছে। হয় নেকি? ধৰি লওক তেওঁ উঠি ঘৰত গায়, ঘৰত গ'ল। চেয়াৰখন খালী হ'ব না নহয়? খালী আছে। কিন্তু তুমি কি নাই সজাগ গাবা, দৰ্শক নদী তেওঁক ৰাখি থব লাগিব ঘৰক লৈকে মনত নকৰা। সেইকাৰণে বাহিৰা জ্ঞানত দৰকাৰ। বাহিৰা জ্ঞান লাগে। তাৰমানে সেই বাহিৰা জ্ঞান মোৰ কি উঠে নাই বুলি ভাবিছা? তোমাৰ চেৰা হিচাপে নাইতো। বাহিৰা জ্ঞান জানিলে কিবা চেৰা লাগে। বেছিকে পঢ়া মানুহৰ খানা টাইমটো ঠিকে নাথাকে, সুখে কিনাই যায়। ইয়াও বেছিকে পঢ়া মানুহ আৰু মই নপঢ়া মানুহ খাই খাই নাই। টাইমত খা, টাইমত খোৱা, তোমাৰ স্বাস্থ্য ঠিকে থাকব। তোমাৰ তল পেটৰ কামাৰ কোনটো সেইটো কথা কওঁ। আচ্ছা, তাৰমানে তুমি কলা বুজাটো তোমাৰ বাহিৰা জ্ঞান আছে। ৰাইজতকে নহলেও তোমাতকে থাকা বুলি ভাবো। দেখছি প্ৰভুসকল, জানা মানে এনে মানে অহংকাৰ। আচ্ছা, তেনেহ'লে তোমাক মই পৰীক্ষাটো কৰিব পাৰোঁ। কৰিবা বাৰু। মই তোমাক 4টা প্ৰশ্ন কৰিম। প্ৰশ্ন কৰিবা। এই প্ৰশ্ন 4টা তুমি মোক শুদ্ধ উত্তৰ দিবা। আচ্ছা, যদি মই শুদ্ধ উত্তৰ দিব পাৰো তেতিয়া বুজি পাম তোমাৰ বাহিৰা জ্ঞান আছে, আৰু যদি নোৱাৰো তেনেহ'লে জানিম তোমাৰ বাহিৰা জ্ঞান নাই। 1 নম্বৰ প্ৰশ্ন, আচ্ছা সুধা। মোৰ পদূলিত 2 ভাগে 2ডাল গছ আছে। আচ্ছা, গছ আছে। গছ দুডাল বেলেগ বেলেগ প্ৰজাতিৰ গছ। আচ্ছা, গছ দুডালৰ নাম দুটা যদি এটা কৰা যায় তেতিয়াহ'লে তেনেহ'লে এটা জাতিক বুজায়। গছ দুডালৰ নাম কি কি? তোমাৰ পদূলিত দুয়োফালে 2ডাল গছ দুডাল আছে। গছ আছে, নাম দুটা বেলেগ 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 বেলেগ, আৰু সেই নাম দুটা যদি এটা কৰা যায় তেনেহ'লে এটা জাতিক বুজায়। গছ দুডাল কি কি? আচ্ছা, অকণমান ভাবিব দিয়া। কুইজ কুইজে হয় নেকি? সময় অলপ নষ্ট হ'বহে। নষ্ট কৰিব নোৱাৰা সময়। আচ্ছা, যদি নষ্ট কৰিব নোৱাৰি উত্তৰটো প্ৰথম হিচাপে আপুনিয়ে দিয়ক। ময়ে দিব লাগিব। হয়। ভালে হৈছে, ভাতটো লৈ গৈছে। আচ্ছা, ময়ে দিব লাগিব। হয়। একেবাৰে সহজ প্ৰশ্ন। কিনো? সেই গছ দুডাল কি কি জানা? কি আছিল? এক ভাগে এডাল আছিল চাউ গছ, চাউ গছ, এক ভাগে এডাল আছিল তাল গছ। তাল গছ, চাউ যোগ তাল সমান কি হ'ল? চাউলডাল, আদি দেখি হয় না নহয়? চাউলডাল। চাউ তাল আদি দেখি এইটোত ঘাটলাই। আচ্ছা, 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ।
এইটো উত্তৰ দিবা দাদা এইটো মই কিন্তু ফেচবুকত দিয়া প্ৰশ্নতে আচ্ছা দেচোন ক নকব আপোনালোকে আজি প্ৰথম আৰু দ্বিতীয় আখৰেদি পুৰুষক বুজায় দ্বিতীয় আৰু শেষৰ আখৰেদি আচ্ছা নাৰীক বুজায় তাৰিখ বুজা তিনিটা আখৰ লগ লগালে জন্তুক বুজাব জন্তুটো কি প্ৰথম আৰু দ্বিতীয় পুৰুষ পুৰুষক দ্বিতীয় আৰু শেষতকৈ নাৰী আৰু তিনিটা আখৰে এটা জন্তুক বুজায় বস্তুটো কি গাই আমাৰ মনত পৰা নাই ৰ'বা মই ভাবিয়ে আছো প্ৰশ্ন পাগলি নোপোৱা কিন্তু আচ্ছা ৰাইজে নকাতে আপুনিয়ে কওকচোন তেনেকৈ নৰা ইয়াৰ উত্তৰটো হৰিণা হৰিণা তাৰমানে প্ৰথম আৰু দ্বিতীয় আখৰেদি পুৰুষক বুজায় মানে হৰি পুৰুষৰ নাম আচ্ছা দ্বিতীয় আৰু শেষৰ আখৰেদি নাৰীক বুজায় তাৰমানে ৰীণা তিনিটা আখৰেদি জন্তুক বুজায় এইটো হ'ল হৰিণা মই দুটাতে আহিলোঁ হাল্লা আচ্ছা 3 নম্বৰ প্ৰশ্ন এবাৰ মই নিশ্চয় কম উত্তৰটো দিবা দিয়া ঠিক আছে ইটো অগৰি সিটো অগৰিৰ কাণে কাণে কয় হয় ঠেকা গুণ্ডা আফাল খাতে আমার দিন যায় আচ্ছা আমার দুখ কোনো বুজন্তা নাই অঁ আমি নহলে মানুহৰ লাগে হাই হাই আৰু কচোন কবৰো আমি কোন গৰি হয় আৰু একবাৰ ক'ব দিছে মনত ইটো অগৰি সিটো অগৰিৰ কাণে 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 কয় কাণে কয় ঠেকা গুণ্ডা আফাল খাতে আমার দিন যায় আমাৰ দিন যায় আমার দুখ কোনো বুজন্তা নাই হয় আমি নহলে মানুহৰ লাগে হাই হাই আৰু কচোন কবৰো আমি কোন গৰি হয় ঘড়ী আৰু আজিকালিতো ঘড়ীটো দেখিবলৈ নহয় চিহা আগতে আছিল না নাই আগে আছিল ঘড়ী ক'ত আছিল এই ষ্টেচনবিলাকত বেছিকৈ আছিল গৰি তাম্বু বাতি আছিল অঁ। মাত উটা গৈৰা কাকালাগি আছিল অঁ। কলৰ বান বিচান আছিল য'তে যি পাইছে নাচিছিল খাইছিল একেলগে শুই আছিল সেই ঘড়ী আজিকালি দেখিব নাই এটা বৰ্তমান দিনত গৰি নাই ঘড়ী আজিকালি দেখাই নাপাওঁ তুমি দেখা নাপাব নোৱাৰা। হা কিন্তু মই জানো প্ৰত্যেকৰ ঘৰে ঘৰেও গৰি আছে প্ৰত্যেকৰ ঘৰতে নাই ঘড়ী প্ৰত্যেকৰ ঘৰে ঘৰেও গৰি আছে মুঠে নাই আছে মই কৈছো আমাৰ ঘৰতেও ঘড়ী নাই আছে ঘড়ী আছে ও গৰি আছে তেনেকুৱা উত্তৰ দিছিল। কি বুলি ঘড়ী ঘড়ী অঁ। আচ্ছা সেইটোতো নহয় কিজানি নহয় নহয় আৰু তুমি কৈছা ঘড়ী প্ৰত্যেকৰ ঘৰত আছে মোৰ ঘৰতে নাই আছে আছে যদি মই নাজানো তুমি জানা যদি উত্তৰ দিয়া তাৰ মানে বুজি পাইছো এওঁ মানে এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তোমাৰ প্ৰশ্নৰ উত্তৰ দিয়া মই কৈছো গৰি ঘৰে ঘৰে আছে তেওঁ কৈছে গৰি নাই আছে কি অঘৰী তেনেহ'লে মইয়ে ক'ব লাগে হয় এইটো কোন অঘৰি জানা কোন অঘৰী গেছৰ চিলিণ্ডাৰ কাৰ ঘৰত নাই আৰু চিলিণ্ডাৰ কাটা কাৰ ঘৰত লাগি থাকে অৱশ্যে বেছি দিন নাথাকে ঘৰ বাকী ঘৰতে যায় না বাকী থাকে ওৰ পৰা টক তোৰ পৰা টক সেইটো চিলিণ্ডাৰ কাটা অঘৰি নহয় আচ্ছা তুমি যে ক'লা ঠেকা খুন্দা ভাল খাতে আমাৰ দিন যায় ঠেকা খুন্দা আপেল কাটে আমাৰ দিন যায় ট্ৰাকৰ পৰা নামিলে তুমি মৰম কৰি নামি দিয়ে নেকি নেদে নবা গিৰিত কৰি বাগৰে দেই চাইকেলত বান্ধি নি তোমাৰ চব তাতেও গিটিলকে ভেলতে আমাৰ কোনো দৰকাৰ নাই কোনোবা অনুভৱ কৰে না চিলিণ্ডাৰ কাটে বদবুট পালাক বুলি অৱশ্যে নকৰে কিন্তু আমি নহ'লে মানুহৰ লাগে হাই হাই তাৰমানে ভাত ৰান্ধি আছে হঠাৎ গেছখিনি নাইকিয়া হ'ল আমার নাম গেছৰ চিলিণ্ডাৰ হয় তাৰমানে গেছত চিলিছিল চিলিণ্ডাৰ তিনিটাত ঘাটলাই আৰু এটা শেষতটো সুধিম উত্তৰটো দিবা আচ্ছা এইটো দি কিবা এটা সন্মান ৰাখা দেখোন ঠিক আছে উত্তৰটো দিবা দে একেবাৰে সহজ সহজ কম্পে থৰা থৰা শত্ৰু হোৱা পাই তিৰিটোৰ পেটেদি মহত সোমাই যায় কষ্ট আৰু সুবিধাত নাই যদি মনে মনে থাকা এই যাতা কথা কৈ আৰু কি এইগিলাখনৰ অসুবিধা বনায় কি হ'ল কমকে ধৰা ধৰা শত্ৰু হোৱা পাই মৰতটো সোমাই যায় কোনোবা মৰদক তিৰি মৰদে তিৰি ক্ষয় কৰিব পাৰে কাৰণ দুটা জেগা নাই নেকি তিৰিটোৰ পেটত লুকাব লুকলে মিছা কথা নুলুকা আৰু ঘৰত লুকো প্ৰত্যেক ঘৰে ঘৰে লুকো কামিয়ে লুকা না তোৰ ঘৰতে লুকো তিৰিটোৰ পেটত মৰা মৰত লুকো মই জানাডাল লাগে জানিলে
নাজানা ইয়াৰ উত্তৰটো ময়ে দিব লাগিব কি হ'ব বাৰু? মই বাৰু এটা উত্তৰটো দিব লাগিব হয়। গতিকে ককায়ে প্ৰত্যেকৰ ঘৰে ঘৰে মই নুশুনালো। ইয়াৰ উত্তৰটো কি কি? ভাত। পানী লাগিল, চাউল লাগিল, জুই লাগিল, এটা বাচন লাগিল। জুইকুৰা ধৰা বাচনটো ভেৰগা পানীখিনি ঢালি দিয়া আচ্ছা পানীখিনি গৰম হ'লে চাউলকেইটা বহে দিয়া গাম জুই দিওঁতে দিওঁতে পানীখিনি কি হ'ব উত্তৰ আহিব। সেইকাৰণে জুইকুৰা হওঁকচোন, জুইকুৰা পানী উতল আহি আহি পানীখিনি কি হ'ব এটা সময় নহ'ব। তাৰমানে ভাতকেইটা কি হ'ল সিদ্ধ হ'ল। হ'ল না ভাত হয়। পানীখিনি কাৰ পানীখিনি হাস্যমতে লক্ষ্মী নাৰায়ণ। চাউলকেইটা কাৰ চাউলকেইটা হাস্যমতে লক্ষ্মী। নাৰায়ণৰ তিনিটোৰ নাম কি পানীখিনি ক'ত গ'ল কিয় জানিম জানা? এই আমাৰ বাপাটোৱে কৈছিল বোলে ডাইনা পানী আনিবা এটা বেলেগ লাগিছিল এইবাৰ এখেতৰ খানাতকে। এই এখেতে কৈছিল। তেতিয়াহ'লে আৰু তোমালোকে এই বাক্য নাৰাখাৰ ফলত মোৰ ধৰ্ম নষ্ট হ'ব আৰু ধৰ্ম নষ্ট যদি কৰিব বিচৰা তেতিয়াহ'লে মই কিন্তু তোমালোকক সন্তান বুলি কেতিয়াও ক্ষমা নকৰিম এতিয়াও সময় আছে তোমালোকে পক্ষীৰাল হ'বা নে নাই আমি পূৰ্বতেও কৈছোঁ বৰ্তমানো কওঁ এই বাক্য আমি কোনোমতে পালন নকৰোঁ পিতা। যদি তোমালোকে পালন নকৰা মই তোমালোকক কিন্তু পুত্ৰ বুলি কেতিয়াও ক্ষমা নকৰিম আপুনি কি কৰিব? প্ৰয়োজন হ'লে মই অভিশাপ দিবলৈ বাধ্য হ'ম অভিশাপ দিব আমি মাথা পাতি ল'ম পিতা। যদি মই শিৰচ্ছেদ কৰোঁ তেনেহ'লে ডিঙি আগুৱাই দিম, বেত্ৰঘাত কৰিলে পিঠি পাতি দিম। ঘৰৰ পৰা উলিয়াই দিলে এই মুহূৰ্তে গৃহ ত্যাগ কৰি ওলাই গুচি যাম। তোমালোকে বাক্য নাৰাখিবা আপোনাৰ এই বাক্য কোনোমতে হয় তোমালোকৰ নিচিনা কুলাংগাৰ সন্তানৰ মোৰ কোনো প্ৰয়োজন নাই তেনেহ'লে শুনা কুলাংগাৰ পুত্ৰসকলক অভিশাপ ল'বলৈ সাজু হোৱা জাগা মোৰ ব্ৰহ্মী জাগা জাগা কলাখান চোৱা খাব নালাগে দেই। কপি খানাতকে দুৰ্বল অলপ পৰি যাবি মৰি যাব। মুনি বুঢ়া হৈছে না নাই আপুনি ৰবি আৰু। থাপ মাৰি নকুণ্ডল ধৰছি আৰু এতিয়া পুত্ৰসকলক চাই অভিশাপ কৰে এনে কয় মুনি বোলে পুত্ৰ হৈ আমাৰি বাপ। যি পুত্ৰই পিতৃক চিনি পোৱা নাই গতিকে সেই পুত্ৰ আৰু যি নেকি মোৰ সকল বৃদ্ধ মুখীয়া আহাৰৰ কাৰণে অন্তৰত আজি কষ্ট পাই আছে আৰু তোমালোকক কৰিছো আজি অভিশাপ মোৰ অভিশাপৰ ফলত হয় বিপক্ষী সন্তুষ্ট হৈ মোৰ মাংস খায়া সন্তুষ্ট হৈ মোৰ মাংস খায়া এই মুনিয়ে আগত আৰু কুলাংগাৰ পুত্ৰহঁতক যি পক্ষীৰ সন্মুখত মোক কৰিছে অপমান আৰু যি পক্ষীয়ে আজি আহাৰ গৈ মোৰ সকলো কষ্ট পাইছে তোমালোকৰ নিচিনা সন্তানৰ প্ৰয়োজন নাই এই পক্ষীৰ নিচিনা তোমালোকক কষ্ট পাব লাগিব মোৰ অভিশাপৰ ফলত তোমালোকে চাৰিটা পক্ষী হৈ জন্ম ল'ব লাগিব যা ৰবৰ বাই পুৰাণ বেমাৰটো উঠিল লাগি তোমাৰ কিয় এই ৰোগচাৰা বেমাৰটো যি এটা সময় উঠিল টেঙা খোৱা বেমাৰটো হাতীক আৰু জংঘল নেকি এই বংশত আমাৰ বংশত এই বেমাৰটো নাছিল পিছত আহি গ'ল তোৰ লগত থকাৰ লগত থকাৰ একটু লাগে একটু এই জ্ঞানটো ক'ৰ পৰা হয় জানা সৰুতে আমি সপ্তাহমান হিচাপে পঢ়ি থাকোঁতে একফাকি কথা কৈছিলোঁ কি পাইছিলা কি বস্তু জানা ঘৰখনে হৈছে শিক্ষাৰ কঠীয়া পৰি আচ্ছা গতিকে ঘৰখন যদি ভাল হয়
ল'ৰা ছোৱালীবিলাক ভাল হৈয়ে যায় থাকো কি খেলে এটা আমাৰ জীৱন আর যাও কি যদি ভাল হয় আচ্ছা তাহলে পুরুষর দুঃখ কথাটা আহি নপৰে সেই কাৰণে কৈছি তিৰিয়ে হতা চিৰি আচ্ছা আর তিৰি যদি হয় গৃহস্থী দুঃখটো দুঃখ আৰু তিৰতা গৰাকী যদি বেয়া হয় এটা হলি পুৰুষে যিমান নাচক কিয় সেইখন পৰিয়ালত চবৰে নিচিনা আহুকাৰ কৰি ঘৰতে নাটনি হৈ যাব আমাৰ ঘৰখন এই বেয়া কাৰণে ঘৰত তিৰতা গৰাকী বুদ্ধিমতী লাগে বুদ্ধিমতী লাগে এটা তোমাৰ তিৰি ভাল তোমাৰ তিৰি ব্যৱহাৰো ভাল গতিকে কৈ ইয়াতে তোমাৰ যদি অজা মাতবা যায় আমাৰ ঘৰত যায় তোমাক যদি লগ নকৰে হয় আহি কিন্তু ঘূৰি ক'ব লাগিব অজা তিৰি বেষ্ট ভদ্ৰ হয় নেকি মাতে দিয়ে ঘূৰে দিয়ে আচ্ছা আমাৰতো ভাল হ'ল না তোমাৰতো কিয় ভাল কৰিব পাৰিলা আমাৰ কি ক'লা ৰঙানী কি খাবৰ সময় নাই ইয়াতে পূজা গাই যাই কি কৰ পূজা গাই যাই মনা ধৰো মনা ধৰো। একটো ধৰো মানে হয়। ভৰি ধুলো চাহ খালো আচ্ছা হাতত গা খান বা কদল খান লৈ বা কোঠাৰ খান লৈ বাঢ়ি ধুলো বাৰী ঘুমাবা আৰু আমি কি কৰোঁ শুনা জ কাপোৰ আল ভৰিয়াত ধোৱা চাহ খাওঁ হাতত অলপ জেং ল লৈ পেলাই এইয়া, আমাৰ যে ইমান ভাল হ'ল তুমি যে ইমান বান্ধিলা পইহাতি গাও তুমি কেনেকে গম পালা লকডাউনৰ আগৰ বছৰ দুৰ্গা পূজা ক'ত গৈছিলোঁ আমাৰ পকয়াত গৈছিল তে ষষ্ঠীৰ দিনাটো মই জানাই মই যোৱা নাই আমি গৈছোঁ সপ্তমীৰ দিনাই মই গৈছোঁ মোক চৰকাৰৰ কিছু কি এখন লৈ আহিলা তুমি এখনত বহিয়ে আছা সুন্দৰ মোৰ লগত বহিলা আচ্ছা আমি কথা পাতি আছোঁ হঠাৎ ভৈলেৰে চাহ একাপ লৈ আহিল আহি বাৰান্দাত থিয়া দিছে চাহ একাপ আহি তোমাক ক'ত লাজ কৰি আছে বহুত দিন দেখা নাই সেইকাৰণে লাজ কৰিছে শেষত চিন্তা কৰিলাক নেকি যে ঠাণ্ডা চাহ খোৱালি ভাইনা বুলি বেয়া পাব আচ্ছা বেয়া পাব চাহ কাপটো হাতত আছে 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 সেই পাকা তোমাৰ বাৰান্দাৰ এটা চিৰি পৰা এটা চিৰি কৰি নামি আহিছে নামি আহি চাহ কাপ হাতত লৈ তোমাক মাতে ইমান মৰম লাগে মাত দি আছ আচ্ছা কি বুলি মাতিছে মোকতো সেইখিনি ক'ব হয় নেকি এটাও নাই আচ্ছা কি বুলি মাতিছে চাহ কাপটো হাতত আছে 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 তোমাক বহুত মাতে কি বুলি পিলু 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 কি হ'ল পিলু পিলু বুলি মাতিছে পিলু পিলু বুলি মানুহক মাতে নেকি তাক মাতে পিলু পিলু বুলি মাতে হস্তানা আমাৰ ফালে হাৱচানা মাতে আমাকো হাৱচানা যে তুমি কিয় উঠি গলা তুমি বুজি পোৱা নাই কথাটো কি আমার মুখেদি হাউসানা কেটা পাচ্ছি আর সবগুলো ইংগিতত কম পাচ্ছি মই ইংগিতত হে গৈছো বেটা সকলে কিন্তু আমাৰ গা ধৰি আছে ইয়াতে পূজা যেইটা বাজা শেষ নহয় শেষ হ'ব ঘৰতো যামে ঘৰত যাবা মোৰ এটা ধৰ্ম আছে কেৰা মই যদি বাহিৰৰ পৰা ঘৰত ভৰি নোযোৱা ঘৰৰ ভিতৰত নোসোমাম এইটোতো সকলো পুৰুষত থাকাটো ভাল প্ৰত্যেক পুৰুষৰে দৰকাৰ এইটো বস্তু দৰকাৰ 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 বাইক লৈ আহিছোঁ বাইক চতালত বাইক ৰাখি ৰাখি গাড়ীৰ হৰণ দি হয় আমাৰ তাত দৰ্জাখন খুলিব খুলি পৰ্দাৰ বাটেদি অৰ্ধাংগিনীৰ দৰে মাথাটো উলাই দিব অৰ্ধাং মিনিট ধৰি মাথাটো উলাই দিব ময়ো লক্ষ্য কৰিম যে হৈ দে হয় মই লগে লগে চতৰকে মাতিম আইৰা আৰে ভৰি ধুব লাগে টানিয়ে না তাৰপিছত আমাৰ তিনি আমাৰ দেৱতাৰ নিচিনা সন্মান কৰে দেট ইজ মাই ক্ৰেডিট হয় নেকি বেলে সন্মান কৰে দেৱতাৰ নিচিনা সন্মান কৰে কি ক'ব ঘৰৰ ভিতৰত বছৰ উত্তৰ দিব কি বুলি ক'ব ঐ বিহেৰাৰ হাতত দিয়ে ধৰা লৈছা বকলত ধুইয়া ও এই হনুমান এই অপমান দুটা যদি চাপাৰ মাত দিলি হয় কালো কি ঠিক হৈ থাকিলে হয় তেন্তে তিৰিবিলাকক লাই দিছা আগৰ দিন নাই ভাই হা আগৰ দিন নাই আগত দিন নাই যে এইটো বেয়া কৰিলে সেই দিন নাই এই বুলি এই কথা সহ্য কৰি পেলাই মনতে ৰাখিলা থাকিব লাগিব কাৰণ বৰ্তমান দিনত কি পুৰুষৰ মাথাৰ ওপৰত তিৰি চাইনা বুলি হলা বুলি মুখৰ কিন্তু লাগাম ৰাখি কথা ক'বা কি লাগাম নাই মোৰ এই কৈহাটি গাঁৱত যিয়ে সেই কথা ৰখা কিয়া তিৰি কি পুৰুষৰ মাথাৰ ওপৰত মাথাৰ ওপৰত চাইনা বালিবিলাকে মাথাৰ ওপৰত ল'ব এই কোনে? বেলেগ পুৰুষে তিৰিক মাথাৰ ওপৰত নলয় এই লৈ তুলি দিছি তুলি দিছে ডাইনা বালিবিলাকে বেলেগে ডাইনা নিদিয়ে পালি কৰ্ম নকৰে এই কুকৰ্ম আন্দোলনো নকৰে এইটো নৈতিক কৰ্ম এই পূজাস্থলীত থকা এজন ব্যক্তিও এই কৰ্ম আছে পুৰুষৰ মাথাৰ ওপৰত তিনি কাট তুলে জানা ইয়াত নাই কৈহাটি আছে তুলি আছে মই দেখাই দিব পাৰো দিয়াছো দেখে পুৰুষৰ মাথাৰ ওপৰত তিনি তুলি দেই এই বামনে ধক। বামনে হুদা লাগে তাৰমানে শূদ্ৰ সমাজখনত নিৰ্জনমান বাবু থকা দেখি তই জিপা তাতে সুধি কিয়া জি পাই থাকে এই ভোটে চাইছে এইবাৰ। যোনে চাওক বা
কি হয় পুৰুষৰ মাথাৰ ওপৰত পিৰিত বামনে তুলে বামে তুলি দিয়ে মিছা কথা সেইটো নৈতিক কৰ্ম মই কৈছো কুকৰ্ম নৈতিক কৰ্ম কেনেকৈ নৈতিক কৰ্ম তেনেহ'লে তোমাৰ মুখেদি হ'ল প্ৰতিজন ব্ৰাহ্মণৰ ঘৰত শালগ্ৰাম গঢ়াই থাকে না নাথাকে ব্ৰাহ্মণৰ ঘৰত শালগ্ৰাম গঢ়াই থাকে শালগ্ৰাম গঢ়াইটো পায় শালগ্ৰাম গঢ়াইটো স্বয়ং বিষ্ণু তেওঁলোকে ৰাতিপুৱা উঠি শালগ্ৰাম গঢ়াইটো ধুই না নুধুৱে ভৰান্তিটো নিব দুটা ফুল আনিব নিজে জানাই গোসাঁই ঘাট নিজে ধুব আৰু নাজানাই আনক মাতি উঠে গোসাঁই ঘাট ধুৱাবই এইটো কুকৰ্ম হ'ল না নৈতিক কৰ্ম এইটো নৈতিক কৰ্ম শালগ্ৰাম গঢ়াইটো বিষ্ণু বিষ্ণু গঢ়াইটো ধুই উঠি শালগ্ৰামৰ কি মাথাৰ ওপৰত এটা কি দিয়ে এটা তুলসীৰ পাত দিয়ে নহ'লে তুলসীৰ পাতটো দিলে শুদ্ধ হয় তুলসীৰ পাতটো পায় সেইটো অভিশপ্ত বৃন্দাৱতী বৃন্দাৱতী কি গিৰি বিষ্ণু কি গুৰু এতিয়া বিষ্ণুৰ মাথাৰ প্ৰতি যিটো কাট পহিলা নহয় কোন কথা ক'ত লাগে আৰু বেছি বৰ্তমান যুগত আমাৰ আইমাই হক লৈ ভাগ্য পুৰুষত কৰি ৯৯ ভাগে বেছি পুৰুষতকে ৯৯ ভাগে বেছি বেছি বুজি পোৱা নাই নোৱাৰিব আচ্ছা তুমি মইতো অজাবালে এনেকে অকল ইয়াতে যাম না বেলেগত যাই মই আজিও কালিটোত গায়ে আছো কেতিয়া ভাবি ক'ত যাবা আমি আমি আৰু সাৰালা চাকিছিল হয় না তুমি গতি কৰি যাই আছ আচ্ছা দেৱ দেৱীৰে গুণা কীৰ্তন কৰি আছ যাওঁ যাওঁ সচিবটো বেলেগ কথা তুমি তোমাৰ সকলো দেখা পাইছ নেকি এই যে আজি কালি মাৰিতে পূজা গাই যা তোমাৰ সকলো দেখা পাইছ নেকি দেখা নাই কিন্তু আমাৰ আইমাই অগ্ৰত পূজা গাব জনাই ঘৰতে বহি আছে ঘৰত বহিয়ে কৃষ্ণক লগ পাই শতকৰা ৯৯ ঘৰত বহি কৃষ্ণক লগ পাই শতকৰা ৯৯ এই পইহাতি গাওঁতে পাই না পায় চাৰিওফালে পাই তোমাৰ ঘৰত পায় আমাৰ অজেনি পায় আমাৰ অজেনি কৃষ্ণক লগ পালে মোক ক'লে হয় নকয় কিয় নকয় ভাৰতৰ গিৰাৰী নাই বন্ধ কৰিব এইটো স্বভাৱ ভাল নহয় খালি জীৱন আগে বহা সঁচা কথা কৈছোঁ অজেনি কৃষ্ণক লগ পাব মই বাধা কৰিম বুলি মই ইমান মহাপাপী মহাপাপী নহয় তোমাৰ মানে মনটোৱে ভাল নহয় কথা বুজি পোৱা নাই বুজি পোৱা নাই তেনেহ'লে বুজি দিম ভগৱান কৃষ্ণ যেতিয়া নেকি বিয়াদৰত প্ৰদান ঘটিল বসুমতীৰ লগত গোপিনীবিলাকে কিমান কান্দিছিল কান্দিছিল আৰু কৈছিল হে ভগৱান আপুনি থাকোঁতে আপোনাৰ লগত কত ৰাসলীলা কৰিছিলোঁ কত দৌল উৎসৱ পাতিলোঁ হঠাৎ যে আপুনি এৰি যাব ওলাল আপোনাক আৰু আমি ক'ত লগ পাম প্ৰভু কৃষ্ণই মনে মনে ভাবে এটা গোপিনী যদি মোৰ নাম কৰি যদি মৰে তেতিয়াহ'লে তাৰমানে মোৰ মহাপাপ হ'ব আচ্ছা আকাশ বাণী দি কৃষ্ণই কৈছিল গোপিনীসকল মা ভৈ প্ৰভু ভয় নাই হয় না তোমালোকে আৰু মোক লগ পাবা আপোনাক আৰু লগ পাম প্ৰভু ক'ত লগ পাম কিন্তু এইটো যুগত নহয় মানে জাপনত লগ নাপাম নহয় কেতিয়া পাম কলিৰ যুগত কলিৰ যুগত প্ৰভু আপোনাক ক'ত লগ পাম ক'ত লগ পাবা জানা ক'ত পাম কলিৰ যুগত মোক লগ পাবা বন্ধন বেংকত যিটো পইচা তুলবা সেইটো আহিবা লাগে কলি যুগত কৃষ্ণ নহয় সেইটোৱে কলিৰ প্ৰথমবিত হয় ল'ৰা চাৰিটা দিলে যা তোমালোকৰ চাৰিটা পক্ষী হয় জন্ম ল'ব লাগিব এনেধৰণে দুখ কষ্ট তোমালোকে পাব লাগিব যা কিন্তু অভিশাপ দিলে হয় বাক্যটো ৰক্ষা নহ'ল এতিয়া মুনিয়ে চিন্তা কৰি বাক্যৰ লাগে ৰক্ষা কৰিলে হয়তো যা আশা কৰিছিলোঁ তেওঁলোকে মোৰ বাক্য নাৰাখিলে আচ্ছা তেনেহ'লে যদি মই বাক্য ৰাখিব লাগে এটাই উপায় আছে কাৰণ আনৰ দেহত মানা হ'লেও মোৰ নিজৰ দেহতটো মানা নাই পক্ষীক লাগিছিল কোমল মাংস উত্তপ্ত তেজ তাক মই দিব নোৱাৰিম কিন্তু দিব পাৰিম মই কি বৃদ্ধ মাংস আৰু শীতল তেজ অৰ্থাৎ মোৰ মোৰ দেহত দেহটোৱে মই পক্ষীক দিব লাগিব এই দেহা দিয়ে মোৰ বাক্য ৰক্ষা কৰিব লাগিব কিন্তু মই যদি পক্ষীৰ আহাৰ হ'ব যাওঁ মোৰতো মৃত্যু হ'ব কিন্তু মোৰতো ল'ৰা চাৰিটা তেওঁলোককতো মই অভিশাপে কৰিলোঁ মোৰ পুত্ৰ বুলিব মই থাকোঁতে মোৰ দেহটো মই পবিত্ৰ কৰি ল'ব লাগিব এই কৰিলে কি সুন্দৰভাৱে সেই জলেদি স্নান কৰি লৈছে আৰু পূৰ্বপুৰুষৰ নামত হাতত চব জল লৈছে আৰু পূৰ্বপুৰুষসকলক তেওঁ স্মৰণ কৰি কেনেকৈ হয় পিতা স্বৰ্গ পিতা ধৰ্ম পিতা
পিতৰি পৃথিৱীৰ বন্দে হে পিতৃ-পিতাৰ অপূৰ্ব পুৰুষসকল ভাৰতে মোৰ জীৱন ধ্বংস কৰিবলগীয়া হ'ল আৰু মই মৃত্যুৰ আগমুহূৰ্তত দিবলৈ জলপিণ্ড ইয়াত আৰু আশীৰ্বাদ কৰিব অহা জনমত যাতে মই মোৰ ফলৱতী হ'ব পাৰিম সেয়েহে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই ডিজিটেল গ্ল'ৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।